ঘৰত কেইডাল ধূপ জ্বলাব লাগে ধূপ নিশ্চয় সকলোৱে জ্বলায় যেতিয়া আপুনি চাকি দিয়ে চাকি জ্বলোৱাৰ সময়ত ধূপ সকলোৱে জ্বলায় কিন্তু এই যে আপুনি চাকি দিয়াৰ সময়ত আপুনি ধূপ জ্বলায় কিন্তু কেইডাল ধূপ জ্বলাব লাগে জানেনে যদি নাজানে ভিডিঅ'টো আপোনাৰ বাবে ভিডিঅ'টোত কোৱাৰ ধৰণে আপুনি কৰিব আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব আচলতে ধূপে আমাৰ ঘৰলৈ এটা সুগন্ধি আনে নহয়নে ধূপৰ যিটো গোন্ধ হেতুৱে আমাক খুব বেছি এটা মনটোত শান্তি দিয়ে আপুনি যেতিয়া চাকি জ্বলাব চাকি জ্বলোৱাৰ লগত আপুনি ধূপ জ্বলালে এটা খুব বেছি পবিত্ৰতা আপুনি অনুভৱ কৰে হয়নে কিন্তু এই যে পবিত্ৰতাটো আপুনি অনুভৱ কৰিছে তাৰ লগত আপোনাৰ কিছুমান ভুলো হ'ব পাৰে আপুনি ধূপ জ্বলাওঁতে আপুনি নাজানে কেডাল জ্বলাব লাগে যিমান কেডাল জ্বলাব লাগে তাতকৈ হেতু কম জ্বলাইছে আকৌ যিমান কেডাল জ্বলাব লাগে তাতকৈ হয়তো বেছি জ্বলাইছে তেতিয়া আপুনি কিন্তু বেছি জ্বলালে বুলি যে আপুনি ভাল ফল পাব কম জ্বলালে বুলি বেয়া ফল পাব তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু আপুনি যদি সঠিক নিয়ম জানি কৰে তেন্তে আপুনি ভাল ফল লাভ কৰিব এতিয়া আমি জানিম আজি ধূপ আপুনি কেডাল জ্বলাব লাগে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়া জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে আপুনি ধূপনো প্ৰকৃততে কেইডাল জ্বলাব লাগে পূজা কৰোঁতে সকলো ব্যক্তিয়ে ধূপ জ্বলায় আপুনিও জ্বলায় ময়ো জ্বলাওঁ আপুনি বাৰু কেইডাল ধূপ জ্বলায় কমেণ্ট কৰি জনাবচোন আমাৰ সনাতন ধৰ্মত কি হয় পূজা কৰোঁতে আপুনি ধূপ 3ডাল নহলে 5ডাল জ্বলাব লাগে এই যে 3ডাল নহলে 5ডাল জ্বলাব লাগে কিয় বা জ্বলাব লাগে জানেনে আপুনি জ্বলায়নে আপুনি যদি নজ্বলায় আজিৰে পৰা আপুনি যেতিয়া ধূপ জ্বলায় সেই সময়ছোৱাত 3ডাল অথবা 5ডাল ধূপ জ্বলাবলৈ চেষ্টা কৰিব আপুনি যদি 3ডাল অথবা 5ডাল ধূপ জ্বলায় সেই পূজাটো ত্ৰিদেৱে পায় বুলি কোৱা হয় আৰু ধূপ জ্বলাওঁতে এটা কথা মনত ৰাখিব আপুনি যে ধূপটো জ্বলাইছে কেতিয়াবা ধূপৰ জুইটো বহুত বেছি বাঢ়ি যায় ন বাঢ়ি গ'লে আপুনি কেতিয়াও মুখেৰে ফুকাই সেই ধূপটো মানে ধূপৰ যিটো জুই সেই জুইটো নুমাই নিদিব আপুনি সদায় আপুনি ঘূৰাই নমাবলৈ চেষ্টা কৰিব কিন্তু আপুনি কেতিয়াও মুখেৰে ফুকাই ধূপৰ যিটো জুই সেই জুইটো আপুনি নুমাবলৈ চেষ্টা নকৰিব আৰু আপুনি ধূপ জ্বলাওঁতে কেতিয়াও ভঙা চিঙা ধূপ নজ্বলাব এতিয়া কেতিয়াবা কি হয় আপোনাৰ ধূপটো ভাঙি গ'ল আপুনি সেই ভঙা ধূপটো কিন্তু কেতিয়াও ব্যৱহাৰ নকৰিব আৰু ধূপ যদি পাৰে গোবৰৰ পৰা যিটো প্ৰস্তুত কৰা হয় ওলোৱা হয় সেই ধূপটোহে ব্যৱহাৰ কৰিব লাগে সেই ধূপটো খুব বেছি ভাল বুলি কোৱা হয় কিন্তু আমাৰ মানুহে কি কৰে যিটো বাঁহৰ কাঠি হয় সেই কাঠিযুক্ত ধূপটোহে ব্যৱহাৰ কৰে কিন্তু বাঁহৰ কাঠিযুক্ত ধূপতকৈ আপুনি যিটো গোবৰৰ পৰা ওলোৱা ধূপ হয় সেই ধূপটোহে ব্যৱহাৰ কৰিলে ভাল বুলি কোৱা হয় শাস্ত্ৰৰ মতে আপুনি যেতিয়া ভগৱানক পূজা কৰিব সেই পূজা কৰাৰ সময়ছোৱাত কিন্তু পবিত্ৰতাটো বাঞ্ছনীয় গতিকে আপুনি যিমান শ্ৰদ্ধা ভক্তি আৰু পবিত্ৰ মনেৰে পূজা অৰ্চনা কৰিব আপুনি ভাল ফল লাভ কৰিব গতিকে আপুনি যদি পূজা কৰোঁতে ধূপ জ্বলায় তেতিয়াহ'লে আজিৰে পৰা 3ডাল নহলে 5ডাল ধূপ জ্বলাবলৈ চেষ্টা কৰিব আপুনি যিমানখিনি পূজা কৰিছে তাৰ ভাল ফল আপুনি অৱশ্যেই লাভ কৰিব